তেখেতৰ প্ৰচেষ্টা সঁচাকৈ প্ৰশংসনীয় আৰু সঁচাকৈ আমাৰ বহুত ভাল লাগিছে আজি নিমন্ত্ৰণ পাই পিনে। আজি 25 নম্বৰ আপোনাৰ ইফতাৰ হয় আৰু এই আগন্তুক ঈদ আপোনাৰ আহি আছে বুধবাৰে। তো ঈদৰ কাৰণে মই সকলোকে আপোনাৰ শুভেচ্ছা জ্ঞাপন কৰিম। নাটৰ আচলতে এইটো ঈদ বুলি নহয়, সিহঁতে মুছলমান হিন্দু বুলি কোনো ধৰণৰ তাৰ মাজত ভেদাভেদ নোহোৱাকৈ সি চলি আহিছে। যোৱা 10 বছৰে মই ইয়াৰ লগত জড়িত বা বন্ধু হিচাপে আছোঁ। তো এজন হিন্দু ল'ৰা হিচাপে মই প্ৰত্যেক বছৰে তাৰ পৰা নিমন্ত্ৰণটো পাওঁ আৰু ইফতাৰ কৰোঁ। তো সেই ফিল্ডটোৱে নহয় যে ইয়াত কিবা হিন্দু মুছলমান বা কিবা পলিটিক্স বা সেনেকুৱা ধৰণৰ লগত ৰাখিহে আমি এই অনুষ্ঠানটো সি কৰে বা সি নিজৰ ভাৱেই লয়। যিকোনো অনুষ্ঠান এটাই আজি হিন্দুৰ কোনোবা ল'ৰা ছোৱালীৰ জন্মদিন হ'লেও সি সেইটো নিজৰ বুলি ভাবি পিনে সি উদযাপন কৰে। গতিকে সদায় সেইটো পথ প্ৰদৰ্শক হৈ আছে আমাৰ এই টাউনৰ এইখিনি এৰিয়াত। আজি আমি 40গৰাকী লোকে ইয়াত একেলগে ইফতাৰ কৰিলোঁ। হয়, কাৰ্যসূচী মানে আমাৰ ইফতাৰত যিখিনি চলে আৰু সেইখিনি বস্তুৱে আয়োজন কৰা হৈছে। সমানে আছে, প্ৰায় 20গৰাকী আছে আৰু 20গৰাকী মুছলমান আছে। হয় হয়, সমান আছে। হয় হয়, 20গৰাকী হিন্দু আছে। হয়, আগতো মানে যেনেকুৱাকৈ কৰি আহিছোঁ আৰু আমি যিখিনি মানুহে মোক মানে সঁচাকৈ উৎসাহ দি আছে, সঁচাকৈ মই অনাগত দিনতো এইটো মই অব্যাহত ৰাখিম। মই আজি এই আপোনালোকৰ টাইম 8 চেনেলৰ জৰিয়তে ক'লোঁ আৰু মই যিখিনি মানে মই এইটোৱে ক'ব বিচাৰোঁ, আমি নলবাৰীৰ পৰা যেনেকুৱা এটা মানে বাৰ্তা মানে সমন্বয়ৰ বাৰ্তা এটা দেখাই আছোঁ, চব জেগাতে মানে অল অসমে নহয় ভাৰতবৰ্ষতে এই বাৰ্তাটো আজি আমাৰ নলবাৰীৰ পৰা বিয়পি যাব লাগে, মই সেইটোৱে কামনা কৰিম। আজিতো 40 জন মই লৈছে আৰু আমাৰো 40 জন, প্ৰায় 80 জন হৈছে আজি আমাৰ ইয়াতে লগ হৈ কিনে। আৰু মই অনাগত দিনত ইয়াতকৈ মই দুগুণ বঢ়াৰ কাৰণে মই চেষ্টা কৰি যাম আৰু মই এইটোৱে বিচাৰিম যে গোটেই ভাৰতবৰ্ষতে এনেকুৱা এটা বাৰ্তা সৃষ্টি হৈ যাব লাগে। তেখেতৰ প্ৰচেষ্টা সঁচাকৈ প্ৰশংসনীয় আৰু সঁচাকৈ আমাৰ বহুত ভাল লাগিছে আজি নিমন্ত্ৰণ পাই পিনে। আজি 25 নম্বৰ আপোনাৰ ইফতাৰ হয় আৰু এই আগন্তুক ঈদ আপোনাৰ আহি আছে বুধবাৰে। তো ঈদৰ কাৰণে মই সকলোকে আপোনাৰ শুভেচ্ছা জ্ঞাপন কৰিম। নাটৰ আচলতে এইটো ঈদ বুলি নহয়, সিহঁতে মুছলমান হিন্দু বুলি কোনো ধৰণৰ তাৰ মাজত ভেদাভেদ নোহোৱাকৈ সি চলি আহিছে। যোৱা 10 বছৰে মই ইয়াৰ লগত জড়িত বা বন্ধু হিচাপে আছোঁ। তো এজন হিন্দু ল'ৰা হিচাপে মই প্ৰত্যেক বছৰে তাৰ পৰা নিমন্ত্ৰণটো পাওঁ আৰু ইফতাৰ কৰোঁ। তো সেই ফিল্ডটোৱে নহয় যে ইয়াত কিবা হিন্দু মুছলমান বা কিবা পলিটিক্স বা সেনেকুৱা ধৰণৰ লগত ৰাখিহে আমি এই অনুষ্ঠানটো সি কৰে বা সি নিজৰ ভাৱেই লয়। যিকোনো অনুষ্ঠান এটাই আজি হিন্দুৰ কোনোবা ল'ৰা ছোৱালীৰ জন্মদিন হ'লেও সি সেইটো নিজৰ বুলি ভাবি পিনে সি উদযাপন কৰে। গতিকে সদায় সেইটো পথ প্ৰদৰ্শক হৈ আছে আমাৰ এই টাউনৰ এইখিনি এৰিয়াত। আজি আমি 40গৰাকী লোকে ইয়াত একেলগে ইফতাৰ কৰিলোঁ। হয়, কাৰ্যসূচী মানে আমাৰ ইফতাৰত যিখিনি চলে আৰু সেইখিনি বস্তুৱে আয়োজন কৰা হৈছে। সমানে আছে, প্ৰায় 20গৰাকী আছে আৰু 20গৰাকী মুছলমান আছে। হয় হয়, সমান আছে। হয় হয়, 20গৰাকী হিন্দু আছে। হয়, আগতো মানে যেনেকুৱাকৈ কৰি আহিছোঁ আৰু আমি যিখিনি মানুহে মোক মানে সঁচাকৈ উৎসাহ দি আছে, সঁচাকৈ মই অনাগত দিনতো এইটো মই অব্যাহত ৰাখিম। মই আজি এই আপোনালোকৰ টাইম 8 চেনেলৰ জৰিয়তে ক'লোঁ আৰু মই যিখিনি মানে মই এইটোৱে ক'ব বিচাৰোঁ, আমি নলবাৰীৰ পৰা যেনেকুৱা এটা মানে বাৰ্তা মানে সমন্বয়ৰ বাৰ্তা এটা দেখাই আছোঁ, চব জেগাতে মানে অল অসমে নহয় ভাৰতবৰ্ষতে এই বাৰ্তাটো আজি আমাৰ নলবাৰীৰ পৰা বিয়পি যাব লাগে, মই সেইটোৱে কামনা কৰিম। আজিতো 40 জন মই লৈছে আৰু আমাৰো 40 জন, প্ৰায় 80 জন হৈছে আজি আমাৰ ইয়াতে লগ হৈ কিনে। আৰু মই অনাগত দিনত ইয়াতকৈ মই দুগুণ বঢ়াৰ কাৰণে মই চেষ্টা কৰি যাম আৰু মই এইটোৱে বিচাৰিম যে গোটেই ভাৰতবৰ্ষতে এনেকুৱা এটা বাৰ্তা সৃষ্টি হৈ যাব লাগে। ৰাজ্যত নিৰ্বাচনী জ্বৰ, পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট? নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ? অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কাভাৰেজ। টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কাভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে। Powered by Datamation.